চাওঁতে বেলেগ এটা জেগা চাইছিলোঁ, কিন্তু তাত খোৱাৰ সুবিধা নাই, সেইকাৰণে আহি পালোঁ সেয়া নিমাতী ঘাট। হাই গাইজ, মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই ভিডিঅ'টো ৰাতিপুৱা ঘৰৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ সময়ৰ নাটনি হোৱাৰ বাবে মই ভিডিঅ'টো ৰাস্তাৰ মাজৰ পৰা আৰম্ভ কৰিছোঁ। আৰু আজি মই যাবলৈ লৈছোঁ মোৰ অফিচৰ কলিগছবোৰৰ লগত পিকনিক খাবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট এটা নিশ্চয় কৰিব। আৰু অফিচৰ ভানখনত আমি সকলোবিলাক গৈ আছোঁ, আৰু ৰাস্তাত যাওঁতে মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকে আপোনালোকক দেখুৱালোঁ। ফাইনেলি আমি পিকনিক স্পট আহি পালোঁহি। চাওঁতে বেলেগ এটা জেগা চাইছিলোঁ, কিন্তু তাত খোৱাৰ সুবিধা নাই, সেইকাৰণে আহি পালোঁ সেয়া নিমাতী ঘাট। আকৌ অকণমান দেখাই লৈছোঁ পৰিৱেশটো। এইখিনিতে আমি জেগাটো চিলেক্ট কৰি লৈছোঁ, আৰু তাতে আমি ইয়াতে খাম আৰু খানাটো। আৰু ঘূৰি পকি আহোঁতে আমাৰ প্ৰায় 11টা মানেই বাজিলে, আৰু এতিয়া আমি ব্ৰেকফাষ্ট খাবৰ কাৰণে ৰেডি হৈছোঁ। সুনীতাই চাহ বনাইছে দেই, স্পেচিয়েল চাহ। এইবাৰ চাহকণো দেখুৱাব লাগিব এতিয়া। এয়া সুনীতাই বনাইছে স্পেচিয়েল চাহ। আৰু চবতকৈ লেটকৈ অহা ছোৱালীজনী হৈছে এই ছোৱালীজনী। আমি ব্ৰেকফাষ্ট কৰিও আজৰি, তাই কিন্তু আহি পাইছেহি, আৰু আহি পাই তাই ব্ৰেকফাষ্টটো কৰি লৈছে। এতিয়া আমি ফটো মাৰিবলৈ আহিছোঁ। খানা বনাই আছে, সুনীতাহঁতে খানা বনাই আছে। আমি বোলো ফটো দুখনমানকে মাৰি লওঁ। এতিয়া ফটো মাৰিবলৈ আহিছোঁ। আগত প্ৰীতি আৰু হিমাদ্ৰী গৈ আছে, আৰু এইফালে বনিতাও আছে। বনিতা পুৰা ৰ'দে ধৰিছে, বহুত ৰ'দ আছে। মই ছানগ্লাছযোৰ পিন্ধি লৈছোঁ, গোৱা ফিল্ডটো লৈ লৈছোঁ, আৰু যিহেতু যাবলৈ নাই পোৱা গোৱা ফিল্ড লৈছোঁ। এয়া খুব ধুনীয়া পৰিৱেশ, ভাল লাগিছে। আৰু বনভোজ পাৰ্টি কেইবাটাও আহিছে। নাও আছে, পিছে নাৱত নুঠো নে উঠো সেইটো নাজানো বাৰু। নাও চাও আছে, ইমান ধুনীয়া এখন বালি, পুৰা ভাল লাগিছে দেই আহি পিনে। বালিতে খোজকাঢ়িব লাগিব। মই চেণ্ডেলযোৰ পিন্ধি আহিছোঁ, পিছে বহুত বালি আছে ইয়াত। আপোনালোকক এবাৰ দেখাই দিছোঁ, চাই লওক। বালি এই আগত ব্ৰহ্মপুত্ৰখন আছে, তাত পানী আছে। ইয়াত পানী নাই, পানী চব শুকাই গ'ল। বহুত ধুনীয়া নাও কেইবাখনো আছে দেই। অকণমান আগলৈ গৈ ন ফটো চটো মাৰি লওঁ ন, যদি পিকনিকত আহি ফটো চটো নেমাৰোঁ কেনেকুৱা হ'ব বাৰু। ফটো মাৰিবৰ কাৰণে আহিছোঁ ইয়াত। আৰু মই এনেকৈ ইয়াত ফটো কেইখনমান লগাই দিছোঁ, আপোনালোকে ভিডিঅ'টো চাব আৰু নিশ্চয় কমেণ্ট এটা কৰি জনাব দেই, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু ফটোকেইখন চায়ো কেনেকুৱা পালে সেইটোও জনাব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে বা মোৰ চেনেলটো চাইছে, তেনেহ'লে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়াহে মই আকৌ নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাম। আৰু আনফালে খানা বনাই থকা হৈছে। যিহেতু ভাত খোৱা সময়টো পাৰেই হৈ গৈছিলে, অলপমান চবৰে ভোক লাগি আছিলে। আৰু এতিয়া হিমাদ্ৰীয়ে পাচলি কাটিবলৈ লৈছে, আৰু আনফালে সৰু গেছটোত মাংস বহাই থকা হৈছে, আৰু আনফালে হিমাদ্ৰীয়ে পাচলি কাটি আছে। মই ভইচ অভাৰেই দিছোঁ, কাৰণ মিউজিক বাজি আছিলে। যদি মই মিউজিকটো বাজি থাকে তেতিয়া মোৰ ভিডিঅ'টোত কপিৰাইট লাগি যাব। আৰু আপোনালোকেও জনাব, আপোনালোকে এইবাৰ পিকনিক খাবলৈ গৈছেনে নাই যোৱা। যদি গৈছে, কোন জেগাত গৈছে, কমেণ্ট এটা কৰি জনাই দিব, কাৰণ মোৰো জানিবলৈ মন যায় আপোনালোকৰ কথাবোৰ। আৰু আজি আহি সঁচাই বহুত ভাল লাগিছে, কাৰণ খোৱাটোতকৈ মানে ফূৰ্তিটো মেইন। খোৱানো কি আৰু, সদায় খায়ে থাকোঁ, গতিকে এনেকৈ লগে ভাগে যদি সকলোবিলাক গোট খাওঁ, বহুত মজা লাগে। আৰু খানা বনাই থকাৰ মাজে মাজে আমাৰ ৰসাল কথাবোৰ ওলাইছে। সকলোৱে মিলি হাঁহিছোঁ, ফূৰ্তি কৰিছোঁ, তামাচা কৰিছোঁ, বহুত বেছিয়ে ভাল লাগিছে আচলতে। আছে
ইয়াতে তেতিয়া বাঢ়ি লওক গিলাচ হ'ল নে তোমালোকলৈ এতিয়া ভাত খোৱাৰ পাছত বাচন ধুবলৈ অহা হৈছে আৰু ইয়াত এটাই সুবিধা হৈছে পানীৰ কাৰণে, টিউবৱেলটো আছে যে। সকলোৱে আমি খাই বৈ আজৰি হ'লোঁ। এতিয়া প্ৰায় 5টামান বাজিছে আৰু এতিয়া গাড়ীত বস্তু বাহনি তুলি আছে আৰু এই সুনিতাহঁতে ফটো মাৰি আছে। এতিয়া যাবলৈ সাজু হৈছোঁ আৰু এয়া এতিয়া ঘৰলৈ গৈ থাকোঁ। সঁচাকৈ বহুত ভাল লাগিলে আচলতে পিকনিকটো খাই। আজি লগৰবিলাকৰ লগতে আহিছিলোঁ, অফিচৰ গোটেইখিনি আহিছোঁ আৰু কলেজবিলাক। ঘৰলৈ গৈ থাকোঁ। সঁচা পৰিৱেশটো বহুত ধুনীয়া ইয়াৰ। ওচৰতে ব্ৰহ্মপুত্ৰখনো আছে। আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। তেন্তে আজিলৈ আহোঁ। বাই বাই।